বন্ধুসকল, কইন সেটাৰ যেনেদৰে দুটা সাইড থাকে তেনেদৰে এই পৃথিৱীৰ সকলো বস্তুৰে ভাল বেয়া দুটা নিয়ম থাকে। আপুনি লাগে যিটো বস্তুৱে নলওক কিয়, মানুহেই বা জন্তু, যেনে সাপ। সাপৰ কথাত আহিলোৱে যেতিয়া, তেন্তে আলোচনা কৰোঁ সাপৰ বিষয়ে। প্ৰথমে কোৱা কথাৰ দৰে সাপৰো দুটা নিয়ম থাকে। এফালে আমি ভগৱান ভাবি সাপক গাখীৰ খুৱাওঁ, আনফালে এই সাপেই এটা বিষাক্ত চিকাৰী, যাৰ পৰা এৰাই যোৱা ইমান সহজ নহয়। আপুনি সাপৰ বিষয়ে বহু কথা শুনিছে বা দেখিছে। ডিস্কভাৰী আৰু এনিমেল প্লেনেট চেনেলত এইবোৰ প্ৰায়ে দেখায়। তাত কবৰা, পাইথন, অজগৰৰ দৰে বহুত সাপকে দেখায়। আজি মই 6টা বিচাৰি পোৱা বিশাল সাপৰ বিষয়ে দেখাব আৰু ক'বও আহিছোঁ। ভিডিঅ'টো শেষলৈ চাব। আৰু ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে আৰু এটা কথা কওঁ, যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে তলৰ ৰঙা বটনটো টিপি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ওচৰৰ বেলটো টিপি দিয়ক, তেতিয়া মোৰ নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপুনি পাব। তেত্ৰিছ ফুট দীঘল এনাকণ্ডা। এনাকণ্ডাৰ নাম শুনি আপোনাৰ জেনিফাৰ লোপেজ আৰু জন ৱাইডৰ মুভি এনাকণ্ডাৰ কথা মনত পৰিছে চাগে। কিন্তু এইটো কোনো মুভিৰ এনাকণ্ডা নহয়, অৰিজিনেল এনাকণ্ডা। সঁচাকৈয়ে ই বহুত ভয় লগা আছিল। এই কথা হয় ব্ৰাজিলৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি থকা এই ঠাইত এনাকণ্ডাটো দেখা গৈছিল। আচলতে এলবেইনৰ গুফাবোৰত যেতিয়া বোমাৰে ভঙা হৈছিল, এনাকণ্ডাটো তাত দেখা গৈছিল। এই এনাকণ্ডাটোৰ দৈৰ্ঘ্য প্ৰায় 33 ফুট 10 মিটাৰ আছিল। এই এনাকণ্ডা 400 কেজিৰ আছিল আৰু ইয়াক উঠাবলৈ কেৰেঙৰ ব্যৱহাৰ কৰা হৈছিল। দুৰ্ভাগ্যবশত কনষ্ট্ৰাকশ্যন ছাইটৰ মানুহবোৰে বিপদৰ ভয়ত ইয়াক মাৰি পেলাইছিল। এই কথাত বহুত মানুহে খং কৰিছিল। এই কথা শুনি মোৰো বহুত খং উঠিল। আপোনাৰো যদি খং উঠিছে তলত কমেণ্ট কৰি জনাব। ব্ৰাজিল ৰিভাৰ এনাকণ্ডা। হয়, 2 নম্বৰ এনাকণ্ডাটো ব্ৰাজিলৰে হয়। প্ৰথমবাৰ ইয়াক দেখা গৈছিল যেতিয়া ই এজন মাছমৰীয়াৰ জালত সোমাই গৈছিল আৰু মাছমৰীয়াজনেও ডাঙৰ মাছ ভাবি তাক জালত মেৰিয়াব ল'লে। কিন্তু যেতিয়া ওচৰৰ পৰা দেখা পালে, মাছমৰীয়া আচৰিত হৈ গ'ল আৰু এনাকণ্ডা জালৰ পৰা এৰাই গ'ল। কিন্তু মাছমৰীয়াজনে সাপটোৰ পিছ নেৰিল আৰু তেওঁ সৰু নাওখন লৈ সাপটোৰ পিছত গ'ল আৰু দুবাৰ সাপটোৰ নেজডালো ধৰিলে। কিন্তু সেই সময়ত তাত পুলিচ আহিল আৰু সেই মাছমৰীয়াজনক $600 জৰিমনাৰ সৈতে 18 মাহৰ জেলো হ'ল, কিয়নো সেই মাছমৰীয়াজনৰ ওচৰত তাত মাছ মৰাৰ কোনো লাইচেঞ্চ নাছিল। কাৰ কেতিয়া বিপদ আহে কোনো ক'ব নোৱাৰে। বেচেৰা মাছমৰীয়া গৈছিল মাছ ধৰিবলৈ, কিন্তু সোমালগৈ জেলত। দ্য নাবাও। আফ্ৰিকানসকলৰ কাহিনী অনুসৰি নাবাও এটা বহুত ভয় লগা সাপ হয়, যাৰ দৈৰ্ঘ্য 100 ফুটতকৈও অধিক। কোৱাৰ মতে নাবাওৰ মূৰটো ড্ৰেগনৰ দৰে আৰু সি উশাহ ল'বলৈ 7টা নাক আছে, যাৰ কাৰণে সি আৰু দেখিবলৈ ভয় লগা হৈ পৰে। তাৰ লোকেল মানুহবোৰ অধিবাসী হয় আৰু ব্ৰেইনৰ প্লে নদীৰ ওচৰত বাস কৰে। তেওঁলোকৰ মতে এই সাপটো এটা দানৱৰ দৰে দেখিবলৈ ভয় লগা আৰু সি নিজ ইচ্ছাৰে ৰূপ সলাবও পাৰে। তাৰ মানুহে সাপৰ ৰূপটো কেইবাবাৰো দেখাৰ কথা কৈছে। ইয়াৰ লগত জড়িত এই ফটোখন বহুত ভাইৰেল হৈছিল, যিটো এটা বিমানৰ পৰা লোৱা হৈছে। কিন্তু এই ফটোখন বহু মানুহে ফটো এডিট কৰা কৈছিল। কিন্তু অলপ ইনভেষ্টিগেশ্যনৰ পাছত এই কথা গম পোৱা গ'ল যে এই ফটোখন ৱেষ্ট চেণ্ট্ৰেল আফ্ৰিকাৰ কংগো নদীৰ হয়। মেডুছা। 12 অক্টোবৰ 2011 চনত এই পাইথন প্ৰজাতিৰ সাপ কেঞ্চাৰ চিটি, যিটো মিছলিত অৱস্থিত, তাত পোৱা গৈছিল। এই সাপডাল 25 ফুট 2 ইঞ্চ দীঘল আছিল। সেই সময়ত এইটো পৃথিৱীৰ সকলোতকৈ দীঘল সাপ আছিল। বিশেষজ্ঞৰ অনুসৰি এই ফিমেল সাপডালৰ বয়স 10 বছৰ আছিল। এই সাপডাল দাঙিবৰ বাবে 15 জন লোকৰ প্ৰয়োজন হৈছিল। কিছুদিনৰ ভিতৰত এই সাপডালক মুনলাইট প্ৰডাকশ্যনে এডপ্ট কৰি লৈছিল আৰু তাইৰ নাম থৈছিল মেডুছা। মেডুছাক তেওঁলোকে খাবলৈ খৰগোছ আৰু হৰিণা দিছিল আৰু বহুতৰ মুখত এইটোও শুনা গৈছে যে মেডুছাই এবাৰত 80 পাউণ্ডৰ হৰিণা এবাৰতে খাই পেলাইছিল। ৱৰ্ল্ড লংগেষ্ট স্নেক। হয় বন্ধুসকল, এইটোও এটা পাইথন হয়। এই সাপডালো প্ৰথম এনাকণ্ডা সাপডালৰ দৰে মালয়েছিয়াৰ এটা কনষ্ট্ৰাকশ্যন ছাইটত পোৱা গৈছিল। কিন্তু এইবাৰ ব্ৰাজিলৰ দৰে ভুল মালয়েছিয়াত নহ'ল। মানুহবোৰে ভয় খাইছিল হয়, কিন্তু সাপডালক সুৰক্ষিতভাৱে ভাল ঠাইলৈ লৈ যোৱা হ'ল। এই সাপডালৰ দৈৰ্ঘ্য মেডুছাতকৈও বেছি 26.2 ফুট আছিল, যিটো এটা বহুত ডাঙৰ ৰেকৰ্ড হয়।
সেইবাবে এই সাপডালৰ নাম গ্ৰিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত লিখা হৈছিল। কিন্তু দুখৰ খবৰ, এইটো ৭৫টা কণী পৰাৰ পাছত এই সাপডালৰ মৃত্যু হৈ গৈছিল। জাইণ্ট স্নেক ফটো। ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ত এটা বেলজিয়াম ফাইটাৰ এয়াৰ ক্ৰু, যাৰ লিডাৰ লেডি ৱেল লেডাৰ আছিল, সিহঁতে কংগু হৈ হেলিকপ্টাৰত নিজৰ বেছলৈ গৈ আছিল। তেতিয়া তলত কিবা দেখিলে, যিটো চাই সিহঁতৰ মুখৰ মাত নোলোৱা হৈ গৈছিল। তলত সিহঁতে গৈ থকা সাপ এডাল দেখিলে। তেতিয়া সিহঁতি হেলিকপ্টাৰ অলপ তলত নমাই সাপডালৰ ফটো ল'বলৈ চেষ্টা কৰিছিল। কিন্তু সেই সাপডালে সিহঁতৰ ফালে খেদি আহিছিল। সিহঁতৰ অনুমানত এই সাপডালৰ দৈৰ্ঘ্য প্ৰায় 50 ফুটৰ ওচৰত আছিল। আৰু সেই সাপডাল যেতিয়া বেলেগেও দেখাৰ কথা ক'লে, তেতিয়া চৰকাৰে এই ফটোখন CIAৰ হাতত দিলে। CIA যেতিয়া অলপ প্ৰমাণ পালে, যিটো অলপ ভয় লগা আছিল, তেওঁলোকৰ মতে এই সাপডালৰ দীঘলতা 200 ফুটতকৈও বেছি আছিল। তেন্তে বন্ধুসকল, পৃথিৱীৰ সকলোতকৈ ডাঙৰ সাপৰ ভিডিঅ' এইটোৱেই আছিল। যদি ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে ভিডিঅ'টো লাইক, শ্বেয়াৰ কৰিব আৰু আগলৈও এনেকুৱা ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।